সময়ত বেলেগে গাৰ্লফ্ৰেণ্ড বিচাৰি আছিল প্ৰেম কৰিবলৈ আৰু সেইটো সময়ত মই কণ্টেণ্ট বিচাৰি আছিলোঁ ভিডিঅ' বনাবলৈ। ইমান দিন বিচাৰি বিচাৰি আজি অৱশেষত এটা কণ্টেণ্ট পালোঁ। उड़ती पतंग जैसे मस्त मलंग जैसे मस्ती से चढ़ गई हमको तुरंत ऐसे लगती करंट जैसे निकला वारंट जैसे এনেকে পেট দেখুৱাতকে কাপোৰখন খুলি দেখুৱাই দিয়ে আৰু বেছি ভাল লাগিব ন। ये बड़ी अच्छी बात कही आप। उड़ती पतंग जैसे मस्त मलंग जैसे मस्ती से चढ़ गई हमको तुरंत ऐसे लगती তুমি ঘৰত কি খোৱা? তোমাৰ পেটখন ইমান ধুনীয়া যে, প্লিজ কোৱা না। মাইনা মই আহিব বিচাৰো ৰিলেশ্যনশ্বিপত, কিন্তু এজনীৰ লগত নহয় গোটেই কেইজনীৰ লগত, মানে ভালকে দিম, মানে মৰম দিম ভালকে। ভিডিঅ' চোৱাৰ পিছত মই কি ক'ম নক'ম একো ভাষা বিচাৰি পোৱা নাই। ইজনী হৈছে অৰুণাচলৰ লোকেল চানি লিঅ'নি। যদি তোমালোকে তাৰ ভিডিঅ' চোৱা তেনেহ'লে তোমালোকৰ পুৰণ ভিডিঅ' চাব নালাগে। प्यारी समझ गई। তোমালোকেও চোৱা, একো নাই, কাৰণ ইমান ধুনীয়া ধুনীয়া ছোৱালী পেট দেখুৱাই ৰিলছ বনাইছে, কঁকাল দেখুৱাই ৰিলছ বনাইছে, ইমান কষ্ট কৰিছে আৰু ফ্ৰীতে চাব পাই আছে। চুপচাপ চাই থাকা না, কিয় ইমান কমপ্লেইন তোমালোকৰ? भाई मजा आया। গাইছ আজি ভিডিঅ'টো ইমানলৈ যদি ভাল পালা লাইক শ্বেয়াৰ কৰি দিবা, আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে সিসকলে ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিবা। আজিলৈ এৰিলোঁ পুনৰ আৰু এটা বিৰাট মাতিলৈ বাই।